নমস্কাৰ দৰ্শকসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ মিণ্টুৰ ব্লগ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। এয়া দেখিছে আমাৰ মিণ্টু। আমি পিনে চাব পাৰিছে আমাৰ ফেচাছৰ কাম এতিয়া আৰম্ভ হৈছে, কাম কৰি আছোঁ। তেতিয়ালৈকে আমাৰ এইটো সুদীপ্ত দা এতিয়া অলপ আমাৰ তোমালোকক চব দেখাব ভিডিঅ'টোত অলপ তোমালোকে তেওঁলোকত অলপ আমাৰ এইবোৰ চোৱা কেনেকুৱা লাগে। তাৰপিছত মই এইবোৰ কাম শেষ কৰি আকৌ তোমালোকৰ লগত যোগদান কৰিম। দৰ্শকসকল এয়া দেখিছে আৰু আমি বহুতো কাম কৰি আছোঁ। আমাৰ মাজত লোহিত আছে আৰু লোহিতক এফালে আহিব কৈছোঁ। এয়া লোহিত, কেনেকুৱা লাগিছে অলপ জনাব নেকি? বাই বাই, টাটা, গুড বাই, গয়া। যথেষ্ট কাম চলি আছে, আপোনালোকক দিছোঁ। এইফালে দেখিছে পূৰা কাম চলি আছে আৰু আমাৰ মাজত গানো বাজি আছে। আমাৰ মাজত যতীন আছে, যতীনে এতিয়া বেলুন ফুলাইছে। কি ক'ব? কি ক'ম, আজি নৱাগত আদৰণি সভালৈ আহিছোঁ আৰু এতিয়া আৰম্ভ হ'ব। তাকে আৰু বাকী কি বা কৰিম বুলি আহিছা নেকি? বিশেষকৈ নাই ভবা, চাব লাগিব পিছত। অঁ তো দৰ্শকসকল পূৰ্ণতমে কাম চলি আছে আৰু আমাৰ মালিক মিণ্টু উঠিছে, মালিকে কাম কৰি আছে। আৰু লোহিত আছে আমাৰ, লোহিতে ক'ব কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ মাজত গগৈদা আছে, গগৈদাই ক'ব, আমাৰ স্বৰূপ গগৈ ক'ব এতিয়া কেনেকুৱা লাগিছে। আজি এটা বুৰঞ্জী বিভাগৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আমাৰ নৱাগতসকলক আদৰিবৰ বাবে এটি সুন্দৰকৈ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, নৱাগত আদৰণি সভা। আজি সকলো নৱাগতকে আদৰণি জনাইছোঁ এই বিশেষ দিনটোত। ঠিক আছে। তো দৰ্শকসকল আপোনালোকে দেখিছে আৰু আমাৰ নতুন গাইছে প্ৰথম মাহ ষান্মাসিকৰ এয়া ভাইটি। মোৰ নাম য়াচিন হক আৰু আজি দাদাহঁতি আমাৰ কাৰণে ফ্ৰেচাৰ্ছ পাতিছে, ভাল লাগিছে। আজি কিবা কৰিম বুলি আহিছা নেকি? তেনেকৈ কৰিম বুলি ভবা নাই, তেনেকৈ একো হ'লেও ভবা নাই, মানে ঘৰৰ পৰা ভাবি অহা নাই যে কিবা কৰিম বুলি এতিয়ালৈকে। তেতিয়াহ'লে আশা ৰাখিলোঁ অন্তিম পৰ্যায়লৈকে। ঠিক আছে। তুমি ক'ব পাৰিছা তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম নিশান্তজ্যোতি গগৈ। কেনেকুৱা লাগিছে ইয়ালৈ? ভালেই, ফ্ৰেচাৰ্ছ হয়। যিহেতু তোমালোকৰ আজি নৱাগত আদৰণি সভা আছে, তোমালোকক লৈ কিবা কৰিম বুলি আহিছে নেকি? নাই, মই ভবা নাই, চাবলৈ আহিছোঁ। তোমাৰ নামটো? মোৰ নাম ফিৰদৌছ আলী। ক'ব পাৰিছা? মই তিলৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে ইয়াত? ভাল লাগিছে, বহুত ভাল লাগিছে। যিহেতু আজি তোমালোকক লৈ নৱাগত আদৰণি সভা আয়োজিত হৈছে, মানে কিবা কৰিম বুলি আহিছে নেকি? সেনেকৈ ভাবি অহা নাই। এতিয়া আমাৰ মাজত আৰু এজন আহিছে ভাইটি। তোমাৰ নামটো ক'বা আৰু ক'ব পাৰিছা? নমস্কাৰ, মোৰ নাম শ্ৰী জয়প্ৰকাশ বৰা, মই কাকতিবাৰীৰ পৰা আহিছোঁ। ইয়ালৈ আহি কেনেকুৱা লাগিছে? ইয়ালৈ আহি ভালেই লাগিছে। আজি কিবা কৰিম বুলি ভাবিছা নেকি? আজি তেনেকৈ এতিয়ালৈকে ভবা নাই, সময় আহক। এয়া দেখিছে কাম কৰি আছে হেমাংকৰ আৰু বিনোদে, পূৰা পূৰ্ণভাৱে কাম কৰিছে আৰু বাকীসকলকো দেখাইছোঁ কাম কৰিছে। এখন আমাৰ পঞ্চম ষান্মাসিকৰ এফালে গায়ত্ৰী আছে, এফালে ঋতিকা আছে, এফালে আমাৰ যতীন আছে, বাকী আৰতী আছে, চিন্ময়ী, তাৰপিছতে এইফালে গগৈদা আছে, সন্দিকৈদেৱ আছে আৰু আমাৰ সকলোৱে মৰমৰ সকলোৱে আদৰ আমাৰ নতুনকৈ আছে কাশ্মীৰী বাইদেউ, বহুত ভাল হয়। তেখেতে ইমান কম সময়ৰ ভিতৰতে সঁচাকৈ আমি মানে ধন্যবাদ দিব লাগিব। ইমান কম সময়ৰ ভিতৰতে তেওঁ গোটেই পৰিকল্পনাটো কৰিছে। ফেচাছে নহয়, কেৱল নাকৰ পৰা আমি দেখিছোঁ, নাকৰ যেতিয়া আমাৰ কলেজলৈ আহিছিলে আৰম্ভণিৰ পৰা অন্তিমলৈকে গোটেই বাইদেৱে কামখিনি কৰিছে। ইমান কম সময়ৰ ভিতৰতে আমাৰ সহযোগিতা আগবঢ়াইছে। তেখেতক আমি আমাৰ বুৰঞ্জী বিভাগৰ পৰিয়ালৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। যিহেতু মই অথনি মিণ্টুৱে কাম কৰিছে, গোটেই কাম কাজখিনি মই চলাইছোঁ ইয়াৰ চেনেলটো। এয়া মালিক। তো আজি আমাৰ কলেজত ফ্ৰেচাৰ্ছ আছে। তো ফ্ৰেচাৰ্ছৰ আমি ভাইটি ভণ্টিসকলৰ কিছুমান তেওঁলোক 10টাত আহিব কৈছিলোঁ, কিন্তু এতিয়া টাইমটো কেইটা হ'ল জানো? আহিব। আপোনালোকক মই অলপ কামত লাগি আছোঁ। সুদীপ্ত দা আপোনালোকক দেখাই থাকিব, আপোনালোকে চাই কেনেকুৱা পালে। দৰ্শকসকল, মোৰো দুটা চেনেল আছে, ইউটিউব চেনেল, এটা গান এটা ভ্লগৰ, আৰু গানৰটো হৈছে সুদীপ্ত ৰনন আৰু ব্লগটো হৈছে সুদীপ্ত গগৈ। আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে লগালগ পাই যাব মোৰ চেনেলটো। আপোনালোকে সেই দুইটা চেনেল ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিছোঁ। দৰ্শকসকল, যিহেতু আপোনালোকে গম পাইছে আমাৰ যি নৱাগত আদৰণি সভা আছে আৰু এই অনুষ্ঠানটোৰ আজি গুৰি ধৰোঁতা অৰ্থাৎ এংকৰ ভূমিকা গ্ৰহণ কৰিব আমাৰ পঞ্চম ষান্মাসিকৰ চিন্ময় সন্দিকৈ। গতিকে আমি চিন্ময়ৰ পৰা জানিব বিচাৰোঁ, তেওঁ আৰম্ভণিৰ পৰা এই অনুষ্ঠানটোৰ লগত জড়িত আছে। অলপ নমস্কাৰ, আজি আমাৰ প্ৰথম সন্মানিকৰ নৱাগত আদৰণি সভা অনুষ্ঠানটি পতা হৈছে।
আশা কৰোঁ অনুষ্ঠানটি ভালেদৰে পাৰ হয় আৰু দেখাই থাকিব সুদীপ্তা ইয়াৰ পিছত কি হৈ থাকে কি নহয়। ঠিক আছে, ধন্যবাদ। দৰ্শকসকল, এয়া হৈছে আমাৰ প্ৰথম ষাণ্মাসিকৰ নতুন আমাৰ জুনিয়ৰ হয় ভাইটি। নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী বীৰেঞ্চি দত্ত। মই বৰ্তমান প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ, হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ। ক'ৰ পাইছা? মই কচুমাৰী অঞ্চলৰ পৰা আহিছোঁ, সুন্দৰপুৰ বুলি কয় আমাৰ ডোখৰ। আৰু আজি আমাৰ বীৰেঞ্চিয়ে ষ্টেজ হিলাব বুলি আশা কৰিছোঁ আৰু মিষ্টাৰ ফেচাছো জিকিব বুলি ভাবিছোঁ। আৰু কি হয় এতিয়া নাজানো। সেয়া ভৱিষ্যত আৰু, এতিয়ানো কি ক'ম, দেখা যাওক কি হয়। আৰু আমাৰ মাজত আছে আমাৰ এয়া দেখিছে শান্তনু। কি খবৰ? এইজনী আমাৰ নাচনী বাইদেউ। কেনেকুৱা লাগিলে নাচি? আচ্ছা, বহুত কম আহিলে। একো নাই, আমাৰ মানে সৰু মৰুতো ক্লাছৰ হয়তো হেৰি এতিয়া একদম অংশগ্রহণ করে বাবে বিনম্রতায় অনুরোধ। সকলো সমাপ্তি। আজি ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু দৰ্শকসকল, ইমানেই আছিলে আজি অনুষ্ঠান। খুব ভাল লাগিলে, খুব ফূৰ্তি কৰিলোঁ। আৰু মোক বেচালে বিচাৰি নাপালে ফুল দিবলৈ, মই লুকাই আছিলোঁ। কোনে বাৰু ভাল লগা ছোৱালীখিনি নিবিচাৰে।